Start. Hey girls, welcome back. Hi. Hey guys, welcome back. Hey guys, welcome back. Welcome back to my channel. Welcome back to my channel. Oh, so guys, welcome back to my channel. কি হল? Thank you. So finally guys, Bhaiko bro is back with a new vlog আৰু food vlog. মোৰ মানে food vlog কৰি বহুত বেছি ভাল লাগে কিয় যে food is love আৰু মুগ্ধা আৰু মোক দেখিটো লাগে যে মানে আমি খানা খাই ইমানেই ভাল পাওঁ ন মুগ্ধা তো আজি এই দুইটা খাওৰা যাম আৰু পুৰা খাই আহিম আৰু মই কোকৰাঝাৰ ইমান ভালকৈ চিনি নাপাওঁ বাট আই উইল ট্ৰাই মাই লেভেল বেষ্ট মই যিমান পাৰো ট্ৰাই কৰিম মই দেখাবলৈ তো গাইজ চাই থাকক যি টেম্পুত উঠি তাৰপিছত আমি ফুড ব্লগ বনাব যাম So guys, finally মই এতিয়া খাম বিৰিয়ানী because বিৰিয়ানী is my all time favorite আৰু আমি এতিয়া ক'ত আছোঁ মুগ্ধা নামটো কি হয় আচ্ছা দিল্লী কি মশ্বহূৰ চিকেন বিৰিয়ানী তো মানে যোন বিৰিয়ানী লাভাৰ আছে সব মোৰ কমেণ্টত লিখিব লাগিব আই লাভ বিৰিয়ানী বুলি তো ফাৰ্ষ্ট মই ইয়াত মই মেনু দেখাম মুগ্ধা মেনু तो याद की আছে चिकन बिरयानी मुरादाबादी चिकन बिरयानी हैदराबादी मटन बिरयानी वेज बिरयानी और चिकन करी और दादा की আছে আপনার তাত रुमाली रोटी चिकन फ्राई वाह चिकन कोरमा हाँ ये सब अवेलेबल है अच्छा तो गाइज এতিয়া বাজিছে 11:30 আৰু মই খাম বিৰিয়ানী মানে ইমান হেভি এটা ব্ৰেকফাस्ट খাম तो भैया आप दिखाइए मतलब आपके पास क्या क्या है ये हैदराबादी बिरयानी है हाँ और इधर ये मुरादाबादी बिरयानी है ये क्या क्या मुरादाबादी बिरयानी मुरादाबादी और उसमें इधर ये मटन बिरयानी है अच्छा इधर ये मटन बिरयानी है हाँ इधर ये चिकन कोरमा अच्छा रुकिए मैं उधर जाती हूँ ओके ओह गरम तो भैया हाय बोल दीजिए सबको हाय आपका नाम कयूम अली अच्छा आप मतलब कितने साल से यहाँ पे है या फिर नए हैं आप मैं कोई यहाँ आसाम में तो 10 साल से हूँ कोकराझार में अभी 1 मंथ हुआ कोकराझार में और ये शॉप आपका कैसे चलता है बहुत बढ़िया चलता है बढ़िया तो फिर आज मैं खाऊंगी एकदम टेस्टी सा एकदम बिरयानी तो यार अपनी की खाई ভাল পায় सबसे बेसी बिरयानी खाई ভাল কোনটো बिरयानी यार तो बहुत बिरयानी আছে हैदराबादी बिरयानी और अंकल अपनी है ने मैं आयो अच्छा আহি থাকো তো মইতো বহুত বেছি নতুন বিকজ মই একদম কোকৰাঝাৰ চিনি নাপাওঁ একদম গুগল মেপৰ পৰা সাৰ্চ কৰি গাইজ জাষ্ট ফৰ ইউ মই উলিয়াইছোঁ আৰু ইয়াত মই আজি ট্ৰাই কৰিম हैदराबादी बिरयानी ये वाला संभाल के बाजे से रखना क्योंकि इसका खतरा रहता है अरे क्या नाइस মোৰ কাৰণে একচুৱেলি জ্বলা হয় বিকজ ইমান জ্বলা খাব নোৱাৰোঁ মই এণ্ড চিকেন পিচ ৱাও so good ये वेज बिरयानी है अच्छा वेज बिरयानी কেনেকুৱা মুগ্ধা वेज बिरयानी टेस्ट द वेज बिरयानी কেনেকুৱা তো গাইজ মই এটা কথা ক'ম দেই ভেজ বিৰিয়ানী বুলি একো বস্তু নাথাকে ভেজ বিৰিয়ানী নহয় এইটো পোলাও বুলি কয় পোলাও अच्छा सा बिरयानी खिलाया तो इसके लिए शुक्रिया बाय बाय মানে ফৰ ইউ গাইজ তো মানে গুগল মেপত সাৰ্চ কৰি উলিয়াইছোঁ জেগা মই এটা জেগালৈ আহিছোঁ আৰু ইয়াত বহুত বেছি টেষ্টি ফুড আইটেমছ আছে মই মানে দেখিয়ে মানে খাওঁ লাগি গৈছে মইতো দেখাই আছোঁ চবকে মই আছোঁ এতিয়া নন্দিনী বেকাৰীত আৰু ইয়াত বহুত টেষ্টি কিবাকিবি আইটেমছ আছে মই তাৰ পৰা খালি এটাই ট্ৰাই কৰিম কিয় যে মোৰ বাজেট বহুত বেছি কম হয় লুক so টেম্পটিং মানে একদম মাছৰুম পেটিছ ইটালিয়ান পেটিছ ট্ৰাই কৰিব গৈ আছোঁ কাশ্মীৰে চিকেন आजा बाहर आ जाओ हैं ओह यस सामूस भी ना खाओ हाथ दिए खाओ फाइन গৰম
গুড चिकन बहुत कम दिसे मन नहीं भरा है एकदम बट द फ्लेवर इज टू टेस्टी मैंने एकदम बहुत गरम एकदम और बहुत स्पंजी सॉफ्ट यू कैन सी কৈ দিয়ক এইফালে হাই তো দাদা আপুনি কি বনালে কওক लॉलीपॉप बनाइছো বঢ়িয়া একদম চিকেন ললিপপ বনাইছে ন মানে মই একবাৰ খাই আহিলোঁ কিবা কাশ্মীৰী চিকেন খাই আহিলোঁ কিন্তু মোৰ কিবা চিকেনৰ ফিলেই নাহিলে তো সেইকাৰণে ইয়াত মই আপোনাৰ তাত চিকেন খাবলৈ আহিছোঁ একদম আৰু এইটো কি কৰি আছে আপুনি डोसा चटनी है হা হা डोसा चटनी অঁ আপুনি দোচা বনায় হয় আপুনি তুমি নক'লে আপুনি দোচা বনায় বুলি এই দোচা পাম নে নাপাম মই ইয়াত পাই যাম ন তো একদম ধুনীয়া একদম গৰম গৰম একদম প্লেইন দোচা বনাব দেই प्लेन डोसा অঁ প্লেইন দোচা একদম গৰম গৰম টেষ্টি চা আৰু চাম্বাৰ বনাইছে নে নাই हां सांबर আছে চাম্বাৰো আছে ন মিক্সড এণ্ড দিছ ইজ মাই বাইট টেষ্টি হয় ন ইয়াম এতিয়া ভাল লাগিছে চিকেন খাই ৱ' ভাগ্য ব্ৰ ইজ ফিলিং ভেৰি গুড দোচা আহি গ'ল মই ফাৰ্ষ্ট ভাবিছিলোঁ হা মানে সুদাই দোচা দিছে নেকি আৰু একো দিয়া নাই লগত তাৰপিছত ন মই এইটো যেতিয়া এনেকৈ কৰি চালোঁ ন তাৰ তলত আছে মেইন খাজানা চাম্বাৰ তাৰপিছত আছে চাটনি আৰু এইফালে কিবা কিবি একদম মানে এইটো দোচাটোৰ নাম হৈছে পাহাৰ দোচা ট্ৰাই দিছ না পাহাৰে ভাঙি গ'ল কেনেকৈ খাওঁ মোক হা হয় হয় मेरा पहाड़ वाला डोसा अरे अरे पहाड़টো ভাঙি দিওঁ আৰু গাইছ ओके now I will try with the sambar তেতিয়া মই sambar লগত ট্ৰাই কৰিম টু টেষ্টি মানে যেতিয়া খানাটো বহুত টেষ্টি থাকে ন মানে মনটো বেয়া থাকিলেও ন মানে একদম খুশ 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 হৈ যায় একদম awesome प्यारी प्यारी बाइट देखने में तो बहुत एकदम मोटी लग रही है मेरी तरह एकदम तो बाइट हाँ थोड़ी मोटी है पर बहुत इतनी क्यूट है एकदम वाह तो ये है अंकल प्यारा प्यारा अंकल से आंटी से तो थैंक यू आंटी एंड अंकल फॉर अ टेस्टी टेस्टी मील और এতিয়া আমি যাওঁ বেলেগত আৰু এতিয়া ভালকৈ আপোনালোকে দোকান চলাই থাকক বাই বাই আৰু কৈ দিয়ক যে মানে ভিডিঅ'টো ভাল লাগিলে মানে অঁ কৈ দিয়ক মানে ভিডিঅ'টো ভাল যদি লাগিছে তেনে সাবস্ক্ৰাইব কৰক আৰু কিবা কি কয় এইটো কি কয় নাজানো তো ফাইনেলি গাইজ এতিয়া মই অকণমান কিবা হেল্ডি খাম তো দাদা হাই কৈ দিয়ক ইফালে হাই তো দাদা একদম মাছ মানে পুৰা মাৰি লৈছে আৰু ন একদম মানে পুৰা অ এয়া দাদা একদম মাছ के पीछे हैंडसम वाला इंसान निकल गया तो दादा ইয়াত কি বেছে আপুনি এই পেয়ারা মশলা আচ্ছা কিমান লয় কিমান দুটো সিস্টেম আছে একটা হলো প্লেট মিক্স আপ প্লেট হিসাব হ্যাঁ। 10 টাকা প্লেট 20 টাকা প্লেট কন্টিনিউ হবে 50 টাকা আচ্ছা মোক 10 টকা এটা ধুনীয়া গোটা হবে 160 টাকা কেজি মোক এটা 10 টকা ধুনীয়া প্লেট বনাই দিয়ক একদম টেষ্টি একদম ঠিক আছে হলো ফাইনেলি গাইজ আহি গ'ল এইটো কিবা এটা হয় আৰু বাট নাজানো মই নাম চাম কিবা একদম ঢেৰ মছলা দি বনাইছে দাদা বহুত জ্বলা নেকি আকৌ না মিডিয়াম ভাল হৈছে খাই ইমানেই মানে মই খাইছোঁ আজি পেটটো একদম পুৰু পুৰু কৰি আছে একদম এতিয়া মুগ্ধা আৰু মই অলপ বজাৰ কৰিম তাৰপিছত লাঞ্চ কৰিম তাৰপিছত আৰু ডাইৰেক্ট হোষ্টেল যাম অকণ বজাৰ কৰি লওঁ তাৰপিছত মই আকৌ খাম জাষ্ট খাবলৈকে আহিছোঁ
ফাইনেলি গাইজ এতিয়া আমি কৰিম লাঞ্চ তো একচুৱেলি আমি আছোঁ বাজৈ হোটেল কোকৰাঝাৰত আছোঁ গাইজ আনফৰ্চুনেটলি লোকেল চিকেন নাই তো আমি এতিয়া খাব লাগিব পাঠা মাংস মানে আজিৰ দিনটো নহয় মানে মোৰ কাৰণে বহুত বেয়া গৈছে প্লাছ লোকেল চিকেন খাবলৈকে আহিছিলোঁ যোনটো আমি হোষ্টেলত নাপাওঁ আৰু লোকেল চিকেনো নাপালোঁ ঠিক আছে আমি পাঠা মাংসকে খাই দিওঁ I can't forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. Been waiting for you, my love. My summer love. Been waiting for you, my love. I can't forget the day we met. You looked so fly in your red Corvette. Your hair, your look, your everything. When I see it all, I knew that you were mine. I'm in love with your hair, your lips, your silhouette in the moonlight shine. With my love, you won't ever be alone. My summer love, been waiting for you, my love. Completely a fool, been waiting for you, my love. Head over heels, I'm blinded by what I feel. My love is forever yours. हॉस्टल पाए गोलू ही और एकदम एनर्जी नहीं है बिहारी एकदम एनर्जी नहीं है मेरे एकदम खत्म पूरा इतना खाया आज উফ মানে আজি গাইজ গুগল মেপত সার্চ কৰি কৰিয়ে মই সব জেগা উলিয়াইছো ইমান কষ্ট কৰিছো জাস্ট ফৰ ইউ গাইজ তো ভিডিওটো যদি ভাল লাগিলে दीदी बोलो ना एंजॉय एनर्जी खत्म हो गया बोलो तो लाइक सब्सक्राइब बोलो को बोलो Please like, subscribe and कमेंट कौन बोलेगा okay fine. कि बोलो. तुम लोग काम नहीं Guys, please like, subscribe, share and comment. ঠিক আছে গাইজ লাভ ইউ অল তো নেক্সট টাইম নতুন এটা ব্লগ লৈ আহিম লাভ ইউ क्या मालूम क्या लिखी होता है कोई गाइस Whenever I see you, all